বিটিআর অঞ্চল হিসাবে মই কব লাগিব যে এটা গৌৰৱৰ দিন কাৰণ পোন প্ৰথমবাৰৰ বাবে যেটো এফএসটিপি যেটো কোৱা হয় ফিকেল স্লাজ ট্ৰিটমেন্ট প্লান্ট এইটো পোন প্ৰথমবাৰৰ বাবে আজি ইয়াত উদ্বোধন কৰা হ'ল আমাৰ কোকৰাঝাৰ মিউনিচিপাল বৰ্ডৰ অধীনত আৰু লগতে এই ফিকেল স্লাজ ট্ৰিটমেন্ট প্লান্টটো কিয় দৰকাৰ হেতু এটা সজাগতাও হয়তো আনিব দৰকাৰ পৰিব পাৰে আমাৰ ৰাইজৰ মাজত কাৰণ এটো পোন প্ৰথমবাৰৰ বাবে হৈছে আৰু এইখন যেটো টেকনিক্যাল সাপোর্ট আমি ইউনিসেফ ফালৰ পৰা পাইছো আৰু যেটো কনস্ট্ৰাকশন পাৰ্টনাৰ হিচাপে আমাৰ গ্ৰীণ টেক আছিলে তেখেতসকলে অলৰেডি এক্সপেৰিয়েন্সড আৰু ইউনিসেফৰ গাইডেন্স মতে তেখেতসকলৰ নেতৃত্বত তেখেতসকলৰ গাইডেন্সত এখন কমপ্লিট কৰা হ'ল ইয়াত কেইটামান কাম আৰু বাকি আছে ইয়াত অলপ পাৰ্কৰ নিচিনা অকমান হ'ব অলপ বিউটিফিকেশন প্ৰজেক্ট আছে ইয়াত ফাউন্টেনৰ নিচিনা এটা বনোৱা হ'ব ফলে পন্ড বনোৱা হ'ব যত নেকি ফিশ বা ডাক তেনেকুৱা ৰাখা হ'ব আৰু তাৰ পৰা ৰেভিনিউ জেনাৰেট হ'ব মেইন দৰকাৰ কিয় যে আমাৰ চহৰত বা নগৰখনত এতিয়া পপুলেশন বৃদ্ধি হৈছে আৰু জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত এতিয়া বহুতৰে যেটো সেপ্টিক ট্যাঙ্কত বা যেটো হিউম্যান ওয়েস্ট হয় হেতু সেপ্টিক ট্যাঙ্ক আমি যেটো লেট্ৰিনত ইউজ কৰো বা কত বা পিট লেট্ৰিনস বিলাক থাকে তো হেতুৰ কাৰণে আমাৰ সেন্ট্ৰালাইজড তেনেকুৱা ধৰণৰ সিৱেজ সিস্টেমটো নাই সেন্ট্ৰালাইজড সিৱেজ সিস্টেম থাকিলে হেতুৰ লগত কানেক্টেড থাকিলে তেনেকুৱা ধৰণৰ মানে অসুবিধা নহয় কিন্তু সেন্ট্রালাইজড যেটো সিৱেজ সিস্টেম বা সিৱেজ সিস্টেম যদি না থাকে তেনেহলে আমাৰ এফএসটিপিৰ দৰকাৰ হৈ যায় যত নেকি যেটো হিউম্যান ওয়েস্ট হয় হিউম্যান এক্সট্ৰেটা হয় হেখনক ইয়াত লৈ আনি হেখনক ট্ৰিট কৰা হয় আৰু ট্ৰিটমেন্ট কৰাৰ ফলত তাৰ পৰা আমি স্লাজটো আৰু পানীটো সেপাৰেট কৰা হয় সেগ্ৰিগেট কৰা হয় আৰু হেতুক আমাৰ নেশনাল গ্ৰীণ ট্ৰিবিউনাল এনজিটিৰ গাইডলাইন মৰ্মে হেতু ল্যাবৰেটৰীত পঠোৱা হয় আৰু টেষ্ট কৰাৰ পিছত ৰিইউজ কৰাৰ কাৰণে যদি কিবা যদি যোগ্যতা থাকে হেতু ৰিইউজ কৰা হয় নহলে ডিসপোজ কৰা হয় আৰু এটোৰ জৰিয়তে আমাৰ কাৰণে কি ভাল হয় আমি সকলোৱে জানো যে আমাৰ বহুতৰে যেটো হিউম্যান ওয়েস্টটো বা আমাৰ সেপ্টিক ট্যাঙ্ক বিলাক ইউজুয়ালি নদী বিলাকৰ লগত বা তেনেকুৱা নলা নৰ্দমাৰ লগত বহুতে লিংক কৰাই দিয়ে কিন্তু হেতুৰ ফলত কি হয় আমাৰ পানীখন পলিউটেড হৈ যায় পানীখন প্ৰদূষণ হৈ যায় আৰু আমাৰ বৰ্তমান চৰকাৰে বিশেষকৈ এনজিটিৰ জৰিয়তে নেশনাল গ্ৰীণ ট্ৰিবিউনালৰ জৰিয়তে আমি কোনো ওয়াটাৰ বা তেনেকুৱা ধৰণৰ ওয়াটাৰ বডিজ বা ৰিভাৰ বা নদী আমি পলিউট কৰিব নোৱাৰো হেতু ভায়োলেশন হয় আৰু সেই কাৰণে আমাৰ দৰকাৰ আছিল এনেকুৱা এটা এফএসটিপিৰ কাৰণে জিতাবু যে অকল কোকৰাঝাৰ টাউন নহয় ওচৰত আমাৰ ফকিৰাগ্ৰাম টাউন আছে সেইখনৰ যেটো নিডস বা ৰিকোয়াৰমেন্টস পপুলেশন যেহেতু বাঢ়ি আছে জনসংখ্যা যেহেতু বাঢ়ি আছে হেতুৰ যেটো ৰিকোয়াৰমেন্টস বা নিডস এইখন এফএসটিপিয়ে ফুলফিল কৰিব আৰু মই আশাবাদী যে এইখনৰ যেটো ইউসেজ এইখনৰ যেটো ইম্পৰ্টেন্স সকলোৱে লাহে লাহেকে গম পাব আৰু আমি প্লান কৰি আছো আমাৰ যিমান আৰবান লোকাল বডিজ আছে সব জায়গাতে যাতে আমাৰ এনেকা ধৰণৰ এফএসটিপি যাতে হৈ যায় আৰু হেতুৰ পৰা যাতে সকলোৱে সজাগ হয় আমি কি ধৰণে হিউম্যান ওয়েস্টটো মানে ডিসপোজ কৰিব লাগে বা কি ধৰণে ৰিইউজ কৰিব লাগে ভালৰ কাৰণে হেখিনি কথা সজাগ হলে নিশ্চিত ৰূপে আমাৰ এটো আমাৰ কাৰণে ভাল হ'ব আৰু মই ভাবো যে হেতুৰ জৰিয়তে বহুতখিনি যেটো মানে বিভিন্ন ধৰণৰ কবলৈ গলে বেমাৰ আজাৰ হয় যদি প্ৰপাৰলি যদি আমি এটো যদি ডিসপোজ অফ নকৰো হিউম্যান ওয়েস্ট যদি প্ৰপাৰলি আমি ডিসপোজ কৰাৰ সুবিধা বা ব্যৱস্থা যদি কৰি নিদিও বহুত ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হয় তো এটো হেলথৰ লগত ৰিলেটেড হৈ আছে তো সেই কাৰণে আমি গৌৰৱ অনুভৱ কৰিছো যে আমাৰ বিটিআৰ হিচাপে আমি প্ৰথম ফিকেল স্লাজ ট্ৰিটমেন্ট প্লান্ট পালো মই অনুভৱ কৰো যে এটোৰ জৰিয়তে আমাৰ সকলৰ কাৰণে ভাল হ'ব বুলি আৰু প্ৰদূষণ মুক্ত এটা আমি ওয়াটাৰ বডিজ পাবলৈ সক্ষম হ'ম বুলি আশা কৰিছো কিমান টকা প্ৰজেক্ট এটো বৰ্তমান এতিয়া 61 লাখৰ প্ৰজেক্ট হয় আৰু অহা দিনত এতিয়া আৰু আমি ইয়াত ফান্ড ধৰিম আৰু লগতে মানে ইয়াত বিউটিফিকেশনৰ কাৰণে আৰু লগতে আমাৰ পুখৰী ফাউন্টেন আমাৰ ৰাস্তা এটা অলৰেডি ধৰা হৈছে আধা হৈছে কিন্তু এতিয়া আকৌ আমি পিডব্লিউডি ডিপাৰ্টমেন্টৰ পৰা অলৰেডি আমাৰ চিফ সাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে অলৰেডি স্যাংশন দিছে আমাৰ এপ্ৰোচ ৰোডটো হৈ যাব ৰাস্তা ইয়ালৈকে ধুনিয়াকে হৈ যাব যাতে যিবিলাক কেৰিং ভেহিকল যিবিলাক আহিব যাতে ভালকে ইয়াত আনিব পাৰে আহিব পাৰে তো সেইবিলাক আমাৰ আকৌ প্ৰজেক্ট ধৰা হৈছে দিন কব পাৰো আমি বহুত দিনৰ মানে প্ৰচেষ্টাৰ পিছত আমাৰ সিএসডি আৰবানৰ আছে স্যাৰ আৰু আমি আৰবান ডিপাৰ্টমেন্ট আৰু কেএমবি ডিপাৰ্টমেন্ট as an implementing agency এই এফএসটিপি এই প্ৰজেক্টৰ কাৰণে মানে কাম
কাম কৰি আছিলোঁ মানে আমি বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ চহৰখন বা ওচৰে পাছৰে এইটো ফকিৰা গ্ৰাম বা ৰুৰেল এৰিয়াৰ যিমান পপুলেশ্যন সেইটোও ইউজ কৰিব পাৰিব আমাৰ ফিকেল স্লাজ ট্ৰিটমেণ্ট সেই প্লান্টটো আৰু আজিৰ দিনত প্ৰায় আমি স্বচ্ছ ভাৰত মিছনৰ অন্তৰ্গত বহুতখিনি কাম হৈ আছে আমি চেনিটেশ্যন বা হাইজিন আমি কেনেকৈ থাকিব লাগে সেইবোৰৰ প্ৰতি বহুতখিনি এৱেৰনেছ দিয়া হৈছে আৰু আমাৰ পলিউশ্যন যাতে নহয় আমাৰ এনভাইৰনমেণ্ট যাতে পলিউশ্যন নহয় আমাৰ মানে বাতাবৰণটো যাতে পলিউশ্যন নহয় প্ৰদূষিত নহয় ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰজেক্টবোৰ এনেকুৱা লোৱা হৈছে আৰু মানে আমাৰ ইয়াত সেই FSTP বা ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লান্টৰ বহুতখিনি দৰকাৰ আছিলে কাৰণ আমাৰ পপুলেশ্যনটো বাঢ়ি আছে আৰু সেই চেপ্টিক টেংক বা আমাৰ সেই ফিকেলটো পেলোৱাৰ সেই যেনেকুৱা ব্যৱস্থা আমাৰ এতিয়া খুব বা ক্ৰুড হিচাপে লোৱা হৈছিলে কোনো ট্ৰিটমেণ্টে হোৱা নাছিলে ইয়াৰ কাৰণে বিভিন্ন বেমাৰ হোৱাৰ বা হাইজিনটো এফেক্ট হোৱাৰ বহুত চান্সেছ থাকে সেই হিচাপতে আমাৰ সেইটো যিহেতু আমাৰ চেণ্ট্ৰেলি চিৱেৰেজ নাথাকাৰ কাৰণে আমাৰ সেই ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লান্টটো বহুত মানে দৰকাৰ হৈ পৰিছিলে তো আমি এতিয়া আমাৰ ইয়াতে এই ট্ৰিটমেণ্ট হ'ব এই ট্ৰিটমেণ্ট হৈ পেলাই আৰু আমি চেষ্টা কৰিম সেইটো যাতে ধুনীয়া হয় আৰু পাব্লিককো আমি এৱেৰনেছটো দিম যে আমাৰ চেছপুলটো মানে কেনেকা আমাৰ পৰা কেনেকা ছাৰ্ভিচটো ল'ব লাগে ইয়াৰ প্ৰতি আমি এৱেৰনেছ দিম ৱাৰ্ডে আমি এৱেৰনেছটো দিম আৰু মানে আৰু এইখিনি আমি আজিৰ দিনতে মানে সেই আৰ্বান মেনেজমেণ্ট বুলি ক'লে গাৰ্বেজ মেনেজমেণ্ট বা আমাৰ বা যিকোনো যিটো আমি ৱেষ্ট মেনেজমেণ্ট যদি কওঁ আজিৰ দিনতে মানে সেই ৱেষ্ট মেনেজমেণ্টটো যদি আমি চাওঁ টেকনিকেলি ইমান হাই হৈ গ'ল আজি আমাক ইউনিচেফে মানে টেকন'লজিটো শিকাইছে আমাক গ্ৰীণ টেকে আমাক বহুতখিনি মানে কনষ্ট্ৰাকশ্যন প্ৰচেছ বা কেনেকৈ চলাব লাগে ইয়াৰ প্ৰতি আমাক বহুত আমাৰ KMBৰ যিমানবোৰ আমাৰ ষ্টাফ সিহঁতকো ট্ৰেইনিং দিয়া হৈছে তো সেই হিচাপতে আজিৰ দিনত এই আমি কেনেকৈ এই ৰিচোৰ্চেছত আনিব লাগিব সেই গাৰ্বেজ মেনেজমেণ্ট লাগিব ইয়াৰ ষ্টাডিটো আজিৰ দিনত খুব আপডেট হৈ আছে টেকন'লজিটো বহুত হাই হৈ আছে ইয়াতে আমি থ্ৰু ভাৰ্মি ফাৰ্টিলাইজাৰ আমি কম্পোষ্ট বনাব পাৰিম ইয়াত আৰু সেই কম্পোষ্ট দি আমি দেখা পাইছোঁ বিভিন্ন জেগাত খুব ভাল মানে এগ্ৰিকালচাৰেল প্ৰডাকশ্যনছবিলাক হয় আৰু লগতে মানে আমি এইটো ফিচাৰীও কৰিব পাৰোঁ তো আৰু এইফালে আমাৰ আবহাৱা এনভাইৰনমেণ্টো ভাল থাকিব আমি হাইজেনিকেলি আমি নিজৰ ফিকেল স্লেজ মানে ৱেষ্ট মেনেজমেণ্টটো এইটো মানে কণ্ট্ৰল কৰিব পাৰিম তো আশা কৰিছোঁ আমাৰ ৰাইজে আমাক সহায় দিব আমাৰ আৰু এই সুবিধাটো আমাৰ সেই ছাৰ্ভিচ KMBৰ পৰা যি ছাৰ্ভিচ হয় এইটো ল'ব আৰু we are so much thankful to our honorable CEM of BTR Srijut Pramod Boro and we are thankful to our honorable EM Sri Jude Wilson Hasda sir and we are thankful to our CSD sir also and we are thankful to our UNICEF officials, Green Tech officials and all the officials who have supported us. Thank you so much.